বৰষুণ জাক পৰাৰ লগে লগে বহু জীৱৰ যেন আশ্ৰয়ৰ অভাৱ হৈ পৰে। এই বান্দৰটোক চাওকচোন। আৰু এইফালে এয়া হৈছে আমাৰ বতৰৰ ডিমাণ্ড, কিয়নো বৰষুণ পৰিছে আৰু বৰষুণ পৰিলে আমিবোৰৰ এনেকুৱা লাগে যেন মাংস খাওঁ এনেকুৱা লাগে আৰু সেইকাৰণে মাংস লৈ আহিলোঁ। এয়া ব্ৰইলাৰৰ মাংস আৰু এইফালে পূৰা যোগাৰখিনি কৰি ল'লোঁ আৰু কাৰণ মাংসখিনি চাই থাকিলে নহ'বতো, এনেকৈ খাবলৈ নাপাম নহয়, যোগাৰখিনি কৰিব লাগিব। আৰু যোগাৰ কৰি এইফালে মই মাংস ভাজিব লাগি গ'লোঁ। এতিয়া মাংসখিনি ভাজি আছোঁ আৰু সেইকাৰণে আপোনালোককো দেখাই দিছোঁ। আপোনালোকৰ বাৰু মাংসখিনি দেখি খাওঁ লাগিছেনে নাই মোক কমেণ্ট কৰি জনাব। আৰু এইফালে ময়ো টেষ্ট কৰি চালোঁ বাৰু। আৰু এইফালে এইডাল হৈছে আমাৰ ফুলডাল, চাওকচোন ফুলডাল কিমান ধুনীয়াকৈ ৰঙা হৈ ফুলি আছে। মোৰ কিবা এনেকুৱা লাগিছে যেন বৰষুণখিনি পৰাৰ লগে লগে ফুলজাল ইমান শান্তি পাইছে সেনেকুৱা লাগিছে। আৰু এইফালে এয়া ৰাস্তাটো ইমান ধুনীয়াকৈ সেউজীয়া হৈ গৈছে একদম বৰষুণখিনি পৰাৰ লগে লগে। যেনেকৈ আমিবোৰে বহুত বেছি শান্তি পাইছোঁ বৰষুণ জাক পৰাৰ লগে লগে, ঠিক সেইদৰে এই গছ গছনিবোৰেও কিমানখিনি শান্তি পাইছে হয়নে।